কৰি উপাৰ্জন কৰা টকাৰ মূল্য দিলে ভিজিতে। লক্ষ্য দৃঢ় আৰু স্থিৰ হ'লে আৰ্থিক অনাটন হ'ব নোৱাৰে হেঙাৰ। কাঠমিস্ত্ৰীৰ সন্তান বিজিত গগৈ জিলিকিল APSC। ভগা পৰাৰ পৰা সপোন দেখা বহুতৰ বাবে অনুপ্ৰেৰণা দি মোৰ বিজিত গগৈ। ঘোষণা হ'ল লোকসেৱা আয়োগৰ চূড়ান্ত ঘটনা। উদ্যোগ বিভাগৰ সহকাৰী মেনেজাৰ পদত নিৰ্বাচিত হৈছে বিজিত। ভাতৃয়ে দিন হাজিৰা কৰি পঢ়াৰ খৰচৰ যোগাৰ কৰিছিল ককায়েকৰ বাবে। শিৱসাগৰ জিলাৰ ডিমৌৰ বিজিত গগৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত। বিজিতৰ এই সফলতাত ডিমৌৰ 10,000 হাতী গাঁৱত এতিয়া আনন্দৰ বন্যা। কোনো ধৰণৰ কচিং নোলোৱাকৈ কেৱল ইউটিউবত ভিডিঅ' আৰু গ্ৰন্থ অধ্যয়ন কৰি সফল হ'ল বুলি বিজিতে প্ৰকাশ কৰিছে। সমান্তৰালকৈ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা স্বচ্ছ আৰু নিকাকৈ পৰীক্ষা সম্পন্ন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। হয়, APSC এবাৰ পৰীক্ষাৰ এছিষ্টেণ্ট মেনেজাৰ অফ ইণ্ডাষ্ট্ৰিয়েল চাৰ্ভিচেছ আছে, তাত মই উত্তীৰ্ণ হৈছোঁ। অভিজ্ঞতা বুলি ক'লে কি কষ্টটো হয়, চব জেগাতে ভিতৰুৱা অঞ্চলত অলপ কিছুমান সুবিধা কম, যেনেকৈ নিউজ পেপাৰৰ সুবিধা কম, কিন্তু ময়ো কৰিছিলোঁ তাতে। এইটো কি যিখিনি কষ্ট কৰিলোঁ সেইধৰণে যেনেকৈ ভাবিছিলোঁ উত্তৰ লিখিছিলোঁ সেইখিনিয়ে সফল হ'ব, সেইখিনি শুদ্ধ হ'ল এনেকৈ, সেইকাৰণে নম্বৰো দিলে, পালোঁ আৰু। কি ক'বা মা দেউতাৰ সফলতাৰ কাৰণে? মা দেউতা সকলোৰে জীৱনত বহুত মহত্ব আছে। তেওঁলোকে যিমানখিনি কৰিছে, মা দেউতাই নিজৰ ল'ৰাৰ কাৰণে যিমানখিনি কৰে বেলেগে কৰিব নোৱাৰে। মোৰ ফালৰ পৰা এতিয়া ধন্যবাদ বুলি ক'লে মা দেউতালৈ সেইটো সৰু হৈ যাব। নিজৰ ফালৰ পৰা শ্ৰদ্ধা বা সকলো যিমান মৰম চেনেহ আছে। বিজিতৰ পঢ়া শুনাৰ খৰচ উলিয়াবৰ বাবে বিজিতৰ ভাতৃ সৌৰভজ্যোতি গগৈয়ে কৰিছিল দিন হাজিৰা। সৌৰভজ্যোতি গগৈৰ কষ্ট সাৰ্থক হ'ল। ভাতৃৰ সাফল্যত এতিয়া আনন্দ প্ৰকাশ কৰিছে পিতৃ মাতৃৰ সমান্তৰালকৈ সৌৰভজ্যোতি গগৈয়ে। বহুত ভাল লাগিছে, যথেষ্টখিনি আনন্দিত মই। হয়, মই পকা মিস্ত্ৰী কৰিছিলোঁ। পকা মিস্ত্ৰী কৰি দাদাহঁতৰ লগত প্ৰথম যোগাযোগ পকা মিস্ত্ৰী কৰি যিমান কণ পাওঁ দাদাক পইচা পাতি দি সহায় কৰিছিলোঁ। অলপ পইচা পাতি কলেজত যোৱা দিগদাৰ, সেইকাৰণে মই ভাবিলোঁ মই কিবা এটা কৰি দাদাক অকণমান আগবঢ়াই দিওঁ। যথেষ্টখিনি ভাল লাগে, বহুত আনন্দিত মই আজি। পঢ়া শুনা ইয়াৰ সৰুৰ পৰাই ঠিক আছিলে। একেবাৰে সৰুতে মানে থাকোঁতে এল পি স্কুলত থাকোঁতে সদায় চিলেটখনে পেঞ্চিল ডালে লৈ থাকে। গাঁৱৰ আইতাকেইজনী আছে, যেতিয়াহ'লে আহিলে কয় ইয়াৰ কথা কয়, ইয়াক বোলে পিছত কিবা এটা ভাল কৰিব লাগিব। মানে সদায় আহিলে তাক মই কিতাপখন আৰু পেঞ্চিলডাল বা খলিখন লৈ থকাই দেখোঁ বোলে। আজি সেই কথাটো সফল হ'ল। আৰু পঢ়ি থকা অৱস্থাত তাক বিশেষকৈ বেছি সহায় কৰিছিলে টকা পইচা ভাইকে নিজে পঢ়াটো বাদ দিলে। তাৰ কাৰণে সি পঢ়া বাদ দি সি কাম কৰিবলৈ যায়। সি পঢ়াটো বাদ দি ককায়েকক মানে ফিজ কিতাপ হয়, দাদা পঢ়, মই যিমান পাৰোঁ। তাৰ পৰীক্ষা এক্সামৰ কাৰণে যিখিনি সা সুবিধা লাগে, কিতাপ পত্ৰ লাগে বা এইখিনি হেৰি হোষ্টেলৰ ইহঁতৰ ফেমিলিখিনিক ক'ব লাগিব। মই আগত কৈছিলোঁৱে, এতিয়াও কৈছোঁ, কিন্তু সিহঁতে মানে 90% হেল্প কৰিছে। আজি এতিয়া বৰ্তমান ভাল লাগিছে আৰু যে পৰীক্ষাত পাছ কৰিলে, কষ্ট কৰিলে, ৰাইজেও আমাক সহায় কৰিলে। ডিমৌৰ পৰা ইফতিকাৰ ৰহমানৰ ৰিপৰ্ট।